2024 আৰু 25 বৰ্ষৰ সেশনৰ এডমিশনৰ নতুন নোটিছ আহিছে। কোৰ্সৰ নাম হ'ল ANM নাৰ্ছিং GNM BSc নাৰ্ছিং বা পোষ্ট বেসিক BSc নাৰ্ছিং কোৰ্সৰ এডমিশনৰ ৰিগাৰ্ডিং নতুন নোটিছ আহিছে। এতিয়া জনাই দিয়া হ'ব কি নতুন নোটিছ আহিছে। তাৰ আগতে জনাই দিব বিচাৰিছো এডমিশনৰ ৰিগাৰ্ডিং নতুন নোটিছ কোনে প্ৰকাশ কৰিছে। এই নতুন নোটিছ প্ৰকাশ কৰিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল চমুকৈ ANC বুলি কোৱা হয়। ইয়াতে উল্লেখ কৰিছে এক্সটেনশন অফ লাষ্ট ডেট অফ admission for the world nursing programs for academic year 2024-25 মানে 2024 আৰু 25 বৰ্ষৰ সেশনৰ লাষ্ট ডেট এক্সটেন্ড কৰিছে। ইয়াতে উল্লেখ কৰিছে 2024 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে এডমিশন ল'ব পাৰিব ANM GNM নাৰ্ছিং BSc নাৰ্ছিং পোষ্ট বেসিক BSc নাৰ্ছিং MSc নাৰ্ছিং কোৰ্সৰ এডমিশন ল'ব পাৰিব। পুনৰ জনাই দিব বিচাৰিছো ANM GNM BSc নাৰ্ছিং পোষ্ট বেসিক BSc নাৰ্ছিং লগতে MSc নাৰ্ছিং কোৰ্সৰ এডমিশনৰ লাষ্ট ডেট হ'ল 2024 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখ। আৰু যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ ANM নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিলআপ কৰিছে আৰু এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি চলাইছে এইসকল কেণ্ডিডেট এই এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব পাৰিব। ইংৰাজী গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আছে। দেৱালীৰ অফাৰত 149ত কিনিব পাৰিব। তাৰ পিছত মক টেষ্টত যিটো দিয়া হয় সেই গ্ৰুপত এড কৰা হ'ব। ইতিমধ্যে বহুতেই কিনিছে আৰু মক টেষ্ট প্ৰেক্টিছ কৰি আছে। আজিৰ বাবে 149, ৰেগুলাৰ প্ৰাইচ 299। যদি কিনিব বিচাৰিছে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰত যোগাযোগ কৰক আৰু ক্ৰয় কৰি মক টেষ্ট প্ৰেক্টিছ কৰক।